ওলাই যাব 2 দিনতে গতিকে কোনে কৰিব ইমান 5 বছৰৰ কাৰণে আপোনালোকে ভোট দিছে লাহে লাহে কৰিলেও হয় মইতো ৰেলখন স্পিডত চলাই আছো যাতে মানুহৰ কষ্ট নহয় সেইটো কেনেকে দিয়া হ'ব যি বিভাগত কামে নাই তাত কেনেকে দিব চাকৰি ম্যাক্সিমাম যাব পুলিশ আৰু এডুকেশন কাৰণ তাত লাগে কিন্তু মই যদি এটা চাকৰি গৈ পেলাই সয়েল কনজাৰভেশনত দি দিওঁ তেতিয়া আপুনি কি কৰিব ইমানটো নালাগে যাৰ যি বিভাগত যি প্ৰয়োজনীয়তা আছে ইঞ্জিনিয়াৰো সোমাব তাত ডক্টৰো সোমাব তাত পুলিচো সোমাব তাত কম্পাউণ্ডাৰো সোমাব লেব টেকো সোমাব নাৰ্ছো সোমাব ফৰ্থ গ্ৰেডো সোমাব গতিকে এটা এটা মিক্স হ'ব কাৰণ বাট বেসিক এপইন্টমেন্টটো হ'ব পুলিচ আৰু শিক্ষা বিভাগ এটা 1 লাখ চাকৰি এডভাৰটাইজ ওলাই যাব 2 দিনতে গতিকে কোনে কৰিব ইমান 5 বছৰৰ কাৰণে আপোনালোকে ভোট দিছে লাহে লাহে কৰিলেও হয় মইতো ৰেলখন স্পিডত চলাই আছো যাতে মানুহৰ কষ্ট নহয় সেইটো কেনেকে দিয়া হ'ব যি বিভাগত কামে নাই তাত কেনেকে দিব চাকৰি ম্যাক্সিমাম যাব পুলিচ আৰু এডুকেশন কাৰণ তাত লাগে কিন্তু মই যদি এটা চাকৰি গৈ পেলাই সয়েল কনজাৰভেশনত দি দিওঁ তেতিয়া আপুনি কি কৰিব ইমানটো নালাগে যাৰ যি বিভাগত যি প্ৰয়োজনীয়তা আছে ইঞ্জিনিয়াৰো সোমাব তাত ডক্টৰো সোমাব তাত পুলিচো সোমাব তাত কম্পাউণ্ডাৰো সোমাব লেব টেকো সোমাব নাৰ্ছো সোমাব ফৰ্থ গ্ৰেডো সোমাব গতিকে এটা এটা মিক্স হ'ব কাৰণ বাট বেসিক এপইন্টমেন্টটো হ'ব পুলিচ আৰু শিক্ষা বিভাগ আপুনি এবাৰ খবৰ লওক আমাৰ গাঁৱত যিবিলাক ল'ৰাই দৌৰি দৌৰি পুলিচৰ চাকৰি দিবলৈ লৈছিলে ৰাতিপুৱা শুই উঠি 4টা বজাত দৌৰা অসমৰ প্ৰত্যেকজন যুৱকক সুধি চাওক কেনেকৈ বিজেপিয়ে তেওঁলোকক ঠগন দিলে ৰাম ঠগন দিলে আৰু এতিয়া যি 1 লাখ চাকৰি দিম বুলি কৈছে এই 1 লাখ চাকৰিৰ এটাও চাকৰিত যদি কেলেংকাৰী হয় এইবাৰ কিন্তু মই কেৱল আন্দোলনত নাই এইবাৰ কেৱল ৰাজনৈতিক দলত নাই এইবাৰ বিধানসভাৰ ভিতৰতো আছো এইবাৰ কিন্তু কাকো শান্তিত থাকিবলৈ দিয়া নহয়